বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এমএলএ ক'ব নালাগে। Who the hell you are? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে জুবিন গাৰ্গৰ বিষয়ে। আপোনালোকৰ হয়তো মনত আছে যে আজি কিছুদিন পূৰ্বে চৰকাৰে কৈছিল যে বিহু মাত্ৰ এসপ্তাহহে পাতিব লাগে। ইয়াৰ ওপৰতে জুবিন গাৰ্গে এক অনুষ্ঠানত প্ৰতিক্ৰিয়া আগবঢ়ায় আৰু তেওঁ কি কৈছিল তাৰ এটা ভিডিঅ' ক্লিপ মই আপোনালোকক দেখুৱাই দিছোঁ। এই বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এমএলএ ক'ব নালাগে। তেওঁলোকৰ কাম দেশৰ উন্নয়ন, দেশৰ উন্নতি, দেশৰ কাম সেইবিলাক কৰক। সাংস্কৃতিক জগত চাবলৈ মই আছোঁ একো নাই। মই বোলে কেলে হ'ব? Who the hell you are? তুমি কোন ক'বলৈ বিহু কেইদিন? সেইটো ৰাইজে পাতে বিহু, ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব। তেওঁলোকৰ ওপৰত কথা। ইয়াত কাৰো বাধ্যবাধকতা নাই। আৰু মই মোৰ কাৰণে কোৱা নাই, মোৰ বিহু কৰিবলৈ মন নাই, মই এৰিম অহা বছৰ পৰা এনেও। বিহু চিহু কমাই দিম, একদম চিলেক্টেড প্ৰগ্ৰেম কৰিম। কিন্তু আমাৰ বাকী আৰ্টিষ্টখিনি তেওঁলোকৰ কাৰণে কৈছোঁ। গতিকে দেখিলে আৰু ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাব পাৰে। আজি এই ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।